আমনিহে লাগিছে আৰু কিমান একেসোপাকে পঢ়িবা তাকে বোলে ইয়াকে বোলে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন অসমৰ প্ৰথম চন্দ্ৰলৈ যোৱাটো কোন অসমৰ প্ৰথম গৰু চৰোৱাটো কোন সেই তাকে বোলে ইয়াকে বোলে আৰু এই অসমৰ প্ৰথম সোপা এই সোপা যে একেবাৰে মেথাটো চেচকৈ পেলাইছে আৰু এতিয়া আকৌ সেই তুমি টিভিটো মুখা আগলৈও তুমি যাব নোৱাৰা নহয় আমাৰ এজনী একদম ফেটিখাপটো গোটেই ফেট তুলি নাচি নাচি আহিবা এই জানি জাতি তোৰ পঢ়া টেবুলৰ পৰা উঠি আহিব হ'লেই হেৰিয়া জীয়েকক চাগে যা এতিয়াও চাগে পঢ়া টেবুলৰ পৰা মূৰে দগা নাই যা হেৰিয়া জীয়েকক ভৰি ধৰা পানী অকণমান খাই থৈ আগে যা কেতিয়াবা এনেকুৱা লাগে এই হেৰিয়া জীয়েকজনীকে যেন কিডনেপ কৰি দিম কেলেনো এই হেৰিয়া জীয়েকজনীয়ে মোৰ লগত একেলগে জন্ম লৈছিলে আকৌ সেই চুমীয়া পৰীক্ষাত কম নম্বৰ পৰা বহীকেইখন আছেই নহয় সেইকেইখনে যে শান্তি নাপায় আমাৰ একদম তেখেতৰ মুখত একেবাৰে উফৰি ফুৰিব এই চটাই পাখৰি কি ভুৰ আছ হা এইজনী সেইজনী মায়ে কি ভুৰ আছ হা নাকৰ ফুটাত পেঞ্চিলডাল ভৰাই ল'বি লৈ দেখো মানে সেই ছাললৈ চাবি বেৰলৈ চাবি জেঠিয়া ভগা চাবি সেই কেলেণ্ডাৰ ছোৱালীবোৰ চাবি বহি থাকিবি হা হেৰিয়া জীয়েকক চাগে যা কিতাপৰ পৰা মোৰ নালাগে সেইজনী ছোৱালীয়ে কিতাপৰ পৰা মোৰ নালাগে আৰু মা এইজনী কিতাপলৈ তাই মোৰেই নাযায় হা পৰীক্ষা লিখি থৈ আহিছে সেইখন বন্দে মাতৰমটো ইংৰাজী লিখি থৈ আহিছে হা ভেন্দি মাতৰম তাৰপিছতে চাই পেলাই লিখি থৈ আহিছে ভিনদেউ মাতৰম তাকে ক'লত তোৰ যুক্তি বোলে সন্দিকৈটো যদি ইংৰাজীত হেন্দি কয় তেনেহ'লে বন্দে মাতৰমটো ভিনদেউ মাতৰম কেলৈ হ'ব নোৱাৰিব সেইবোৰ তোৰ যুক্তি এইটো অলপ গদ্ধটো এইটো দেশ খাতিজনী এজনী অসমৰ প্ৰথম এইটো জধা মুখতো এইটো মোৰ নাম নোমাবলৈ আহিলে এজনী আমাৰ চিচি কেমেৰাটো দেখোন মই যে মুখৰ ভিতৰতো ভুৰ ভৰাব নোৱাৰোঁ আমাৰ চিচি কেমেৰাটো একেবাৰে জেগাত এণ্টি মাৰেহিও গাত কিবা চুইচ টুইচে আছে নেকি মোৰ মুখ মেলিলে তেওঁৰ গাত টিপা খাই যায় কেনেকৈ গম পায় বাৰু এই দেশ কাটি কি ভুৰ ভৰাই আছে হা কি ভুৰ ভৰাই আছে এইজনী বাপেকৰ ফুটতে উঠিলে হেৰা ইহঁতৰ মাক এই কথা এটা সুধোচোন দেই এই তোমালোকৰ মা যে ইয়াত থকা এমাহমান হ'ল এই তোমালোকৰ মা নহয় মানে আমাৰ মায়ে আৰু এনেই মানে ইয়াত থকা এমাহমান হ'ল নহয় এই কেতিয়ামানলৈ যাম বুলি কৈছে বাৰু তোমাক কিবা কৈছে নেকি আমাৰ কোডাক কেমেৰাটো দেখোন চিচি কেমেৰাক মতা লহৰ শুনাই হেৰা ইহঁতৰ মাক আমাকো যদি এনেকৈ মাতিলেহেঁতেনো একেবাৰে নাৰদৰ বিনখন বজাদি বাজিছে কি লহৰ আপুনি মানে সেই হেৰা ইহঁতৰ মাক বুলি সেই মোক যে বিচাৰি ইয়াত ওলাইছেহি আপুনি মানে মোৰ মৰমত বিচাৰি অহা নাই আপুনি মানে সেই আমাৰ মা কেতিয়াকৈ যাবগৈ সেই তাত তদন্ত কৰিবলৈহে তদন্ত বিষয়া এজন হৈ ওলাইছেহি আমাৰ মা চাগে কেতিয়াকৈ যাব থকা কিমান দিন হ'ল সেইসোপা চাগে একেবাৰে হাল খটি কেলেণ্ডাৰত চিন্জি তৎ পোৱা নাই দেহি সেই অৰ্ধপতনে যে জীয়েকজনীয়ে যে পৰীক্ষাত কি কৰি থৈ আহিছে গম পায় নাই আপুনি হা সেই বন্দে মাতৰমটো সেই ভেন্দি মাতৰম লিখি থৈ আহিছে জীয়েৰে আকৌ সেই পৰীক্ষা বহীত বাপেকৰ নাম লিখিবলৈ আহিলে সেই লগৰজনী বাপেকৰ নামটো লিখি থৈ আহিছে আপোনাৰ নামটো দীঘল আৰু টান পালে বানানটো হা লগৰজনী বাপেকৰ নামটো চমু পালে সেইকাৰণে চাই পেলাই লিখি থৈ আহিছে সেই মানুহটো কেতিয়া ৰাস্তাত লগ পালে মোৰ এনেকুৱা লাজ লাগে হা সেই লোক মানুহ এটাৰ লগত সেই মাকজনী এইহেনজনী মাক তাই পৰীক্ষা বহীখনে যোৱা দি থৈ গুচি আহিছে হা সেইবিলাকত হ'লে চকু দিব নোৱাৰে যি হয় ভালেই হয় ডনখন মোৰ পৰা সেই চিচি কেমেৰা আৰু কোডাক কেমেৰাৰ মাজলৈ ট্ৰান্সফাৰ হৈছেগৈ মই এটা কথা বুজি নাপাওঁ মই দেউতা জীয়েক নে মা জীয়েক বাৰু মই ভাল কাম কৰিলেই মা জীয়েক বেয়া কাম কৰিলেই দেউতা জীয়েক আকৌ বাইদেউহঁতক দেখিলে এনেকুৱা লাগে মই যেন সেই চেম্পুৰ লগত ফ্ৰীকৈ অহা কণ্ডিশ্যনাৰ পেকেটটোহে জানো মই নিজেই নাজানো আৰু দেই মা তহঁতে কাজিয়াখন কৰ এই দেউতাই সেইদিনাখনি কি কৈছে জানানে আইতাই হেনো একাহি ভাত খাই বোলে মই যাওঁ তহঁতে সেই কাজিয়াখন আৰম্ভ কৰ মই টিভি চাওঁগৈ মহাভাৰত দিলেই চাগে আইতাৰ কথা আৰু ঢেৰ কৈছে মই ক'ম বাৰু কেতিয়াবাকৈ আজি নকওঁ আমনিহে লাগি